তো আজি আমি ডিসকাস কৰিব ওলাইছোঁ যেটো আমাৰ মৌলিক সমানুপাতিকতাৰ উপপাদ্য আছে যেটো আমি শৰ্টলি থিয়ালছৰ উপপাদ্য বুলি কওঁ। এই উপপাদ্যটো দিয়া আছে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব। তে যদি মই চিত্ৰটো আঁকো 6.1 উপপাদ্যটো এইটোত আমি যিকোনো ত্ৰিভুজ ধৰি লৈছোঁ এ বি চি হ'ল এ বি চি এটা যিকোনো ত্ৰিভুজ ইয়াৰে বি চি ৰেখাৰ সমান্তৰালকৈ বি চি ৰেখাৰ সমান্তৰালকৈ এডাল ৰেখা অঙ্কন কৰা হ'ল যাতে এইডাল আমি বি চি ৰেখাৰ সমান্তৰালকৈ টানিছোঁ ডি ৰেখাডাল। গতিকে বি চি ৰেখাৰ সমান্তৰালকৈ টনা ৰেখাডালে এ বি আৰু এ চিক অঙ্কন কৰা হ'ল যাতে ই এ বি আৰু এ চি বাহুক ক্ৰমে ডি আৰু ই বিন্দুত ছেদ কৰে। আমি প্ৰমাণ কৰিব লাগে কি যে প্ৰমাণ কৰিব লাগে যে AD by DB is equal to AE by EC. সো কিতাপত প্ৰমাণটো দিয়া আছে তথাপিও বাৰু মই যিবিলাকে বুজি নাপায় মই বুজাই দিব চেষ্টা কৰিছোঁ কাৰণ এইটো কুৱেশ্যনত মেট্ৰিকত 4 নম্বৰ মান আহে। গতিকে ভালকৈ বুজি ল'লে মানে বহুত ইজি হয়। মই ইজিকৈ মানে বুজাই দিব চেষ্টা কৰিম, গতিকে চাই থাকিবা তোমালোকে। এতিয়া আমাৰ অঙ্কনত পৰিব অলপমান বস্তু অঙ্কন অলপ কৰিব লাগিব আমি। এতিয়া অঙ্কন কৰিম কি কি ডি বি আৰু ই সংযোগ কৰিম আমি ডি আৰু চি সংযোগ কৰিম বি ই আৰু চি ডি সংযোগ কৰা হ'ল আৰু আমি দুডাল লম্ব টানিম ডি বিন্দুৰ পৰা আমি লম্ব টানিম এ চি লৈ আৰু ই বিন্দুৰ পৰা লম্ব টানিম এ বি লৈ। এইডালৰ নাম দিম ডি এম আৰু এইডালৰ নাম দিম ই এন। চ' আমি এটা লিখিব লাগিব এতিয়া আৰু ডি এম লম্ব এ চি আৰু ই এন লম্ব এ বি টনা হ'ল। এতিয়া আমাৰ মেইন প্ৰমাণখিনি আহিব যে আমি জানো যে ত্ৰিভুজৰ কালি সমান হাপ পূৰণ ভূমি পূৰণ উন্নতি বা উচ্চতা। তো এতিয়া যদি আমি চাওঁ ত্রিভুজ ADE ত্রিভুজ ADE এর কালি বা আমি শর্ট লাইনে করে লিখব পারো A আর ADE কি পাও
হাফ পূৰণ ভূমি পূৰণ উচ্চতা হাফ পূৰণ এ ডি ইটো বস্তুত দুডাল উচ্চতা আছে গতিকে ভূমিও দুডাল থাকিব যদি আমি এ ডি ভূমিটো লওঁ ভূমি এ ডি তেতিয়া এ ডিৰ ওপৰত উন্নতি থাকিব ই এন ই এন আহিব ইয়াতে নেক্সট ই এন যিডাল উন্নতি আছে সেইডাল আৰু এটা ত্ৰিভুজৰ উন্নতি হয় কাৰ হয় বি ডি ই মানে কিছুমান ত্ৰিভুজৰ এনেকুৱা হয় যে এটা আমি জানো যে ত্ৰিভুজৰ প্ৰতিটো শীৰ্ষবিন্দুৰ পৰা এডাল উন্নতি থাকে কিন্তু কেতিয়াবা কি হয় উন্নতিডাল আমি ভিতৰত টানিব নোৱাৰোঁ কাৰণ উন্নতি হ'ব লাগিলে ভূমিৰ ওপৰত 90 ডিগ্ৰী থাকিব লাগিব কিন্তু এই যে বস্তুকেইটা যদি আমি চাওঁ ইয়াৰ পৰা ইয়ালৈ টানিলে 90 ডিগ্ৰী নহয় তেতিয়া আমি কি কৰোঁ এই আঁচডাল আমি অলপ বঢ়াই দিওঁ অৰ্থাৎ আমি এডাল উন্নতি পাম ইয়াতে 90 ডিগ্ৰী টানিলে এডাল বহি উন্নতি হ'ব অৰ্থাৎ যিবিলাকৰ ভিতৰত উন্নতি নাথাকে সেইবিলাকৰ উন্নতি কিন্তু ক'ত থাকে বাহিৰত থাকে অৰ্থাৎ বহি উন্নতি হয় অৰ্থাৎ এনেকুৱা ত্ৰিভুজৰ ক্ষেত্ৰত আমি বহি উন্নতি ল'ব লাগিব ঠিক তেনেকুৱা এইটো এটা ত্ৰিভুজ হয় বি ডি ই বিন্দুৰ পৰা আমি বি ডিলৈ ডাইৰেক্টলি উন্নতি নাপাওঁ বি ডি বৰ্ধিত অংশত আমি ই এন উন্নতিডাল পাম যদি এই ত্ৰিভুজটো লওঁ ই এন বি ডি ভূমিৰ ওপৰত উন্নতি হ'ব আৰু এটা মন কৰিব লগা কথা কি যিহেতু এই পইণ্টটোৰ পৰা এইডাল আচলতে আমি উন্নতি বহিভাৱে টানিছোঁ ইয়াৰ পৰা ভূমিটো আমি ইয়াৰ পৰা ইয়ালৈ নধৰোঁ ভূমিটো ত্ৰিভুজটোৰ বাহুতে ধৰিম কিন্তু উন্নতিডাল এইডাল ধৰিম ঠিক তেনেকুৱা ইয়াতো হৈছে এইটো ত্ৰিভুজৰ খালী হ'ব বি ডি ই হাফ পূৰণ ভূমি ইয়াতে ল'ম আমি যিহেতু ই এন উন্নতি লৈছোঁ ভূমি আমি বিৰ পৰা ই এন নলওঁ বিৰ পৰা দিয়ে ল'ম অৰ্থাৎ বি ডি ভূমি উন্নতি হ'ব ই এন মোৰ ত্ৰিভুজটো আৰু একবাৰ আঁকি দিওঁ ইয়াতে পেজটো ওলটি গ'ল যিহেতু এ বি চি ডি ই সমান্তৰাল ৰেখা বি ই আমি সংযোগ কৰিছোঁ ডি চিও সংযোগ কৰিছোঁ ডি এম লম্ব টানিছোঁ ই এন লম্ব টানিছোঁ অলপ আগত আমি যি দুটা কালি ওলালোঁ অৰ্থাৎ এইটোৰ কালি ওলালোঁ আৰু ওপৰৰ ত্ৰিভুজটো এ ডি ইৰ কালি ওলালোঁ কিন্তু দুটা কালিতে আমাৰ কি কমন আছিল ই এন উন্নতিটো কমন আছিল ই এন উন্নতি সাপেক্ষে দুটাৰ কালি ওলালোঁ আমি এবাৰ আমি ডি এম উন্নতি সাপেক্ষে দুটাৰ কালি ওলাম ডি এম যদি উন্নতি লওঁ ভূমি হ'ব এবাৰ এই ত্ৰিভুজটোৰে এ ই ভূমি হ'ব এগেইন আমি ত্ৰিভুজ এ ডি ইৰ কালিটো উলিয়াম এ আৰ এ ডি হাফ পূৰণ ভূমি কিমান হ'ব এবাৰ এই হ'ব উন্নতি হ'ব ডি এম নেক্সট ডি এম আৰু এটা ত্ৰিভুজৰ উন্নতি হয় এইটোৰ নিচিনাকৈ এই ত্ৰিভুজটো যে আমি লক্ষ্য কৰোঁ ডি পইণ্টৰ পৰা ই চি লৈ আমি উন্নতি টানিব নোৱাৰোঁ গতিকে বহিভাৱে উন্নতিটো যাব ডি এম এয়াৰ ডি ই চি ইজিকেলটো হাফ পূৰণ ভূমি হ'ব ই চি ই বাই ই চি আৰু উন্নতি ডি এমে হ'ব উন্নতি ডি এম ই চি বাহুৰ ওপৰত ডিৰ পৰা উন্নতি হ'ব ডি এম বহি উন্নতি এইটো এটা এতিয়া আমি কি কৰিম এ আৰ এ ডি ই বাই এ আৰ বি ডি ই এই দুটা আমি অনুপাত উলিয়াম এ আৰ এ ডি ই এন ভূমি মানে এই দুটা আৰু ওপৰত এইটো লিখিম তলত এইটো লিখিম হাফ পূৰণ এ ডি ইনটু হাফ পূৰণ এ ডি ইনটু উন্নতি ই এন নেক্সট ইয়াৰ কালি আছিল বি ডি ইৰ হাফ পূৰণ ভূমি বি ডি পূৰণ উন্নতি ই এন এইটো কাটা যাব হাফ হাফ কাটা যাব থাকিল আমাৰ এ ডি বাই বি ডি দিলোঁ আমি নাম্বাৰ 1 আকৌ আমি নেক্সট এই দুটাৰ উন্নতি মানে ৰেচিঅ'টো উলিয়াম মানে ডি এম উন্নতি থকা কালি দুটাৰ ৰেচিঅ' ওলাম আমি অনুপাত এবাৰ আমি ওলাম এ আৰ এ ডি ই এ আৰ ডি ই চি হাফ পূৰণ
এবাৰ উন্নতি এই হ'ব, তাকো সৰি ভূমি এই হ'ব, উন্নতি হ'ব ডিএম, আৰু নেক্সট এবাৰ ভূমি হ'ব ই চি, উন্নতি হ'ব ডিএম। মানে দুটা পাতি দিছোঁ আৰু এইটো ঠাইত এইটো পাতিছোঁ, এইটো ঠাইত এইটো পাতিছোঁ। ইয়াতে ৰেচিঅ'টো লৈ আমি ডিএম কাটা যাব, হাফ কাটা যাব, থাকিব এ ই বাই ই চি, এইটো আমি নাম্বাৰ 2। চ' এইটো থাকক। এতিয়া এইটো যদি আমি ভালকৈ লক্ষ্য কৰোঁ, দুটা অনুপাতত লবটো ছেম আছে, ইয়াতেও এয়াৰ এ ডি, ইয়াতেও এয়াৰ এ ডি, অৰ্থাৎ ওপৰত এটা ত্ৰিভুজৰ কালি আমি লিখিছোঁ, যদিও ইয়াতে এ ই ওলাই আছে, ইয়াতে এ ডি ওলাই আছে, গতিকে যদি ভালকৈ লক্ষ্য কৰোঁ এইটো এটা ত্ৰিভুজৰ কালি হয়। বেলেগ বেলেগ উন্নতি আৰু ভূমি সাপেক্ষে বেলেগ, মানে কালিটো বেলেগ বেলেগ নোলায়, যিহেতু এটা ত্ৰিভুজৰ ভূমি উন্নতি হয়, কালি ছেম পাম আমি। তো ফাইনেল কথাটো কি যে ওপৰৰ লবটো ছেম আছে, যদি হৰটো ছেম হয় চ' দুটা ভগ্নাংশ সমান হৈ যাব। চ' হৰটো সমান হয় নেকি আমি চাব পাৰোঁ। হৰ কি কি আছে ইয়াতে, বি ডি ই এইটো বস্তুৰ কালি, এয়াৰ ডি ই চি এইটো বস্তুৰ কালি। যদি ভালকৈ লক্ষ্য কৰোঁ আমি এই দুটা ত্ৰিভুজ, অৰ্থাৎ বি ডি ই আৰু ডি ই চি ডি ভূমিৰ ওপৰত আছে, মানে এইডাল ওচৰৰ ওপৰত দুটা ত্ৰিভুজ আছে। অ'কে, ডি ই ভূমিৰ ওপৰত দুটা ত্ৰিভুজ আছে, চ' একে ভূমিৰ ওপৰত আছে, আমি সেনেকৈ লিখিব পাৰোঁ। নেক্সট ডি ই আৰু বি চি সমান্তৰাল, গতিকে আমি এনেকৈ লিখিব পাৰোঁ যে একে সমান্তৰাল ৰেখাৰ মত আছে। চ' এতিয়া আমি লিখিব পাৰোঁ ত্ৰিভুজ বি ডি ই আৰু ত্ৰিভুজ ডি ই চি একে ভূমি কাৰ ওপৰত আছে, ডি, একে ভূমি ডি ই ওপৰত আৰু একে সমান্তৰাল ৰেখা। কাৰ মাজত আছে, একে সমান্তৰাল ৰেখা ডি ই আৰু বি চিৰ মাজত আছে। অ'কে, চ' যিহেতু একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালিবোৰ সমান, সেইকাৰণে এই দুটাৰ কালি আমি সমান বুলি লিখিব পাৰোঁ। অৰ্থাৎ এতেকে এয়াৰ বি ডি ই ইকুৱেল টু এয়াৰ কি লিখিব পাৰোঁ আমি, ডি ই চি, ডি ই চি। অ'কে, নাম্বাৰ 3। চ' নাম্বাৰ 3 আমি কি পালোঁ, এই দুটা কালি সমান। চ' 1, 2 আৰু নাম্বাৰ 3 ইউজ কৰি আমি লিখিব পাৰোঁ, যিহেতু এই দুটা সমান পালোঁ আমি 3 নম্বৰ পইণ্টত। চ' 1, 2 আৰু 3.2 ইউজ কৰি আমি লিখিব পাৰোঁ এই দুটা অনুপাত একে, অৰ্থাৎ এইটো আৰু এইটো ছেম, এ ডি বাই ডি বি, চৰি এতিয়া আমি লিখিব পাৰোঁ এতিয়া 1, 2 আৰু 3ৰ পৰা 3ৰ পৰা পাওঁ, কি পাওঁ আমি, এই দুটা বস্তু ছেম, লবটো ছেম আছিলে অলৰেডি। চ' হৰ দুটাও কি হ'ল, ছেম হ'ল। চ' দুটা অনুপাত সমানুপাত মানে সদৃশ ভগ্নাংশৰ নিচিনা আৰু এতিয়া দুটা অনুপাত সমান, ডেট মিনছ এই দুটা যদি সমান হয়, এই দুটাৰ এনচাৰ এই দুটাও সমান হ'ব। এতিয়া এ ডি বাই বি ডি ইকুৱেল টু এ ই বাই ই চি। আমি কুৱেশ্যনত লিখিছিলোঁ এ ডি বাই ডি বি লিখিছিলোঁ, চ' সেনেকৈ লিখি দিব পাৰোঁ এ ই বাই ই চি। চ' এইটোৱে প্ৰুফ। চ' আশা কৰোঁ তোমালোকে বুজি পালা। চ' 3টা ষ্টেপত অংকটো মানে শেষ হৈ যায়। প্ৰথম কথা হ'ল কি, এই ৰেচিঅ'টো ল'ব লাগিব, নেক্সট এই দুটা বস্তু সমান কৰিব লাগিব। চ' সেই বস্তুটো ইউজ কৰি আমি এই দুটা সমান লিখি দিব পাৰোঁ। চ' বহুত শ্বৰ্ট হয়। তো আশা কৰোঁ বুজি পালা, আৰু যদি ভিডিঅ'টো ভাল পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা,
কিন্তু মানে আজি এটা কথা হ'ল কি বেকগ্ৰাউণ্ডত বৰষুণৰ চাউণ্ড শুনি আছা তোমালোকে। আজি বৰষুণ বতৰ, তথাপিও মানে মই এনে থকাই এনে কাম আছে বহুত, তথাপিতো মানে যিহেতু পৰীক্ষাৰ সময় আহি পৰিছে, ইফালে বহুত দেৰিও হৈ যাব। মই লেচনটো দিব চেষ্টা কৰিলোঁ বতৰটো বেয়া যদিও।